Hello students, মই মধুমিতা আৰু আমি পঢ়ি আছিলো ডিভিজন। সো লাষ্ট ক্লাছত আমি শিকিলো ডিভিজন সাধাৰণ নিয়মত ডিভিজন কৰা প্লাস কি শিকিলো পইণ্টত থকা যিখিনি হৰণ আছিল দশমিকৰ হৰণ হেবিলাকো শিকিলো। লগতে মই তোমালোকক কেইটামান এক্সট্ৰা কোৱেশ্চন দিছিলো কৰিবলে। এনসাৰবোৰ কৰি কমেন্টত জনাবলে কৈছিলো। সো মই কৈছিলো অহা কাইলৈ মই এখিনি আকৌ সলভ কৰি দিম বুলি যদি তোমালোকৰ ভুল হৈছে বা যদি নাই পৰা তেনেহলে অংকখিনি চাই পিনে ধুনীয়াকৈ আকৌ প্ৰেক্টিস কৰিবা ঠিক আছে সো এটা এটাকে মই গোটেইখিনি আজি কৰি দিছো চোৱা সো প্ৰথমে আমি 3 দি পিনে 3.124 এটুক ডিভাইড কৰিম হয়নে প্ৰথমতে 3.124 ইয়াক ডিভাইড কৰিম সো প্ৰথমে কি হ'ব 3 টু কি হ'ব 3 গুণে 3 3 1 যা কিমান হ'ব 3 পয়েন্ট টু ওপৰলে উঠি যাব এন্ড নামিব কি 1 টু তললে নামি আহিব হয়নে 1 টু তললে নামি আহিলে এতিয়া 1 টু যেটো নামি আহিলে এটা 1 টু 3 কে কি হয় হৰু হয় সো ইয়াক তো আমি 3 দি পিনে কো মাল্টিপ্লাই কৰি নাপাও সো আমি কি কৰিব লাগিব ইয়াত যদি আমি 0 পুট কৰো 3 0 যা কি হৈ যাব 0 হৈ যাব 0 হবনে এতিয়া 1 ৰ পৰা 0 মাইনাস কৰিলে আমি 1 পামনে 1 পাম এতিয়া আমি এই 2 টু কি হ'ব নমাই আনিব পাৰিম সো এনেকুৱা ধৰণৰ যদি অংক থাকে আমি এনেকে 0 পুট কৰি পিনে কৰিব পাৰো ঠিক আছে তেতিয়া আমাৰ অংকটো শুদ্ধ ওলাব ঠিক আছে ডাইৰেক্ট আমি 12 টু মানে 2 টু নমাই আনিব নোৱাৰো সো 12 হোৱাৰ লগে লগে 3 4 যা কিমান হ'ব 12 হৈ যাব হবনে 3 4 যা 12 হৈ গল এইবাৰ আমি কি কৰিম 4 টু নমাই আনিম তো 4 টু নমাই আনাৰ লগে লগে 3 1 যা কিমান হ'ব 3 হৈ যাব আৰু 4 পৰা 3 গৈ থাকিব 1 আৰু পয়েন্ট দিয়া আছে যেহেতু 0 নামি আহিব তো 3 3 যা কিমান হ'ব 9 হৈ যাব এতিয়া এই 10 ৰ পৰা যে 9 ওলাইছে 10 ৰ পৰা যদি 9 বিয়োগ কৰো কিমান ওলাব 1 ওলাব 1 ওলোৱাৰ লগে লগে আকৌ পয়েন্ট দিয়া আছে 0 আহিব আকৌ 3 3 যা 9 হ'ব হয় নহয় ঠিক তেনেকৈ আকৌ 9 দিম আকৌ 9 দিয়াৰ লগে লগে কি হ'ব 1 ওলাব আকৌ আমাৰ 10 হ'ব আকৌ 9 দিব লাগিব মানে আলটিমেটলি কি হ'ব ইয়াৰ পিছৰ নাম্বাৰ কি 3 এ ওলাই যাব শেষ নহব অংকটো বুজি পাছা কথাটো 3 3 3 3 তেনেকৈ ৰিপিটেড নাম্বাৰ ওলাই যাব সো হে কাৰণে আমি কি কৰো এনেকুৱা নাম্বাৰ ওলালে আমি ইমানতে সমাপ্ত কৰি দিও সো আনসাৰটো ইমানকন লিখিলেও হ'ব 1.0413 বা আৰু এটা 3 লিখি দিব পাৰা ঠিক আছে ওকে এটো হ'ব ইয়াৰ আনসাৰ তাছত সেকেন্ড কোৱেশ্চনটো লৈ যাও 4 দি পিনে আমাক কৈছে যে 23.123 এটো ডিভাইড কৰিব কৈছে হয়নে 4 দি পিনে 23.123 ডিভাইড কৰিব কৈছে সো 4 দি পিনে 23 ডিভাইড কৰো প্ৰথমে কি হ'ব 4 5 যা আমি কি লিখিম 20 লিখিম নে লিখিম দেন 3 পৰা 0 মাইনাস কৰিলে আহি যাব 3 তাৰ পিছতে পয়েন্ট টু ওপৰলে উঠি যাব 1 টু আমি নমাই আনিব পাৰিম ঠিক আছে নমাই আনিলো 1 টু নমাই আনাৰ লগে লগে এটা আমি কিমান পালো 31 পালো সো 31 হলে আমাৰ কি হ'ব 4 ৰ ঘৰত 31 নাই 28 দিব পাৰিম সো 4 7 যা কিমান হ'ব 28 হ'ব এটা 28 টু যদি মাইনাস কৰো ইয়াৰ পৰা 1 গলে কিমান হ'ব 11 সো 11 ৰ পৰা যদি 8 মাইনাস কৰো হ'ব আমাৰ কিমান 3 হল আৰু এফালে তো একো নাহে 0 আহিব সো 2 টু এবাৰ কি হ'ব নামি আহিব 2 টু নামি অহাৰ লগে লগে আমাৰ 4 ৰ ঘৰত 32 আছে নে নাই আছে 4 8 যা কিমান হয় 4 8 যা আমাৰ কিমান হয় 32 হলনে হল এতিয়া এই 3 টু আমি কি কৰিম নমাই আনিম 3 টু মই 4 দি ডিভাইড কৰিব পাৰিম জানো নোৱাৰো কাৰণ এটো কি হয় সৰু নাম্বাৰ সো ইয়াৰ এটা 0 আনিব লাগিব আৰু 0 টো আনিবলৈ হলে আমি কি কৰিব লাগিব ইয়াৰ এটা 0 এড কৰিব লাগিব ইয়াত 0 এড কৰাৰ লগে লগে ইয়াত এটা 0 আহি যাব সো এবাৰ কি হ'ব 4 7 যা কিমান হ'ব 4 7 যা 28 হ'ব এবাৰ যদি আমি 28 ক মাইনাস কৰো ইয়াৰ পৰা 1 যাব 10 হ'ব 10 ৰ পৰা 8 গলে থাকিব কিমান 2 আহি গল 0 এড কৰাই আছে 20 মানে 0 এটা আহি যাব 20 হৈ যাব 20 হৈ যোৱাৰ লগে লগে 4 5 যা আমি কিমান জানো 20 সো আনসাৰ কিমান হল আমাৰ 5.78075 এটো হ'ব আমাৰ আনসাৰ ঠিক আছে ক্লিয়াৰ হল সো এটো আছিল আমাৰ সেকেন্ড নম্বৰ কোৱেশ্চনটোৰ আনসাৰ দেন আমি আহো থাৰ্ড নম্বৰটোলে ঠিক আছে দি পিনে কিহক ডিভাইড কৰিব দিছে 45.16 এটো ডিভাইড কৰিব দিছে সো 45.26 যদি আমি 16 ক যদি ডিভাইড কৰো 2 দি প্ৰথমে আমি 4 ক কৰিম সো 2 2 যা কিমান হ'ব 4 হ'ব হবনে হ'ব এতিয়া 5 টু কি হ'ব নামি আহিব ইয়ালে 5 টু নামি আহিলে আকৌ 2 2 যা আমি কি দিম 4 দিম নে 4 দিম সো 5 পৰা 4 গলা থাকিব কিমান 1 নামি আহিলে হল 1 নামি আহিলে এইবাৰ আমি কি কৰিম পয়েন্টটো আমি দিম ইয়াত ওপৰলে উঠাই আৰু এই 1 টু নমাই আনিম ইয়ালে নমাই আনিলো 11 হৈ গল সো 11 হলে কি দিব পাৰিম 2 5 যা আমি কিমান দিব পাৰিম 10 দিব পাৰিম
10 দিয়াৰ লগে লগে 1 পৰা 0 নাম থাকিলে গলে কি হ'ব 1 আহিব আৰু এই 6 টো ইয়ালে নামি আহিব 16 2 8 যে আমি জানো যে কিমান 16 হয় সো आंसर কিমান ওলাব আমাৰ आंसर ওলাই যাব 22.58 ঠিক আছে ওলাইছিল না তোমালোকৰ সাবা চেক কৰি এটো শুদ্ধ হৈছে না নাই ঠিক আছে আৰু নাই হোৱা যদি তেনেহলে পাতি লবা আৰু প্ৰেক্টিস কৰিবা ওকে 5 এ দি আমাক কিহক ডিভাইড কৰিব কৈছে 5 এ দি আমাক ডিভাইড কৰিব কৈছে 57.26 অক সো 5 এ দি যদি আমি ইয়াক ডিভাইড কৰো 5 1 যা হৈ যাব 5 then 7 to ইয়ালে নামি আহিব আকৌ দিম 5 1 যা 5 7 পৰা 5 না গুছি গলে থাকিব 2 2 হৈ গল আৰু পইণ্ট টো কি হ'ব ওপৰলে উঠি যাব আৰু এই 2 টো কি হ'ব নামি আহিব হৈ গল 22 সো 22 টো 5 ৰ ঘৰত নাই 20 দিব লাগিব সো 5 4 যা কিমান হ'ব 20 5 4 যা 20 হল 2 পৰা 0 গলে 2 নামি আহিব আৰু এই ফালে আহি যাব 6 হৈ গল কিমান 26 সো 26 টো 5 ৰ ঘৰত নাই কিমান দিম আমি 5 5 যা 25 সো 5 5 যা হৈ গল 25 6 ৰ পৰা 5 গলে থাকিব 1 পইণ্ট দিয়া আছে 0 নামি আহিব 5 2 যা হৈ যাব 10 ঠিক আছে সো आंसर টো আমাৰ কিমান ওলাব 11.452 তাৰ পিছত আমাৰ লাষ্ট কোৱেশ্চনটা থাকি গল 5 এ দি 7.55 ক ডিভাইড কৰিব লাগে 5 এ দি 7.555 এটো ডিভাইড কৰিব লাগে হয়নে সো 5 এ যদি এটো ডিভাইড কৰো কি হ'ব 5 1 যা হৈ যাব 5 7 ৰ পৰা 5 গলে থাকিব 2 পইণ্ট দিলু 5 নামি আহিলে দেন কি হ'ব 25 আছে আমাৰ 5 ৰ ঘৰত 5 5 যা কিমান হ'ব 25 আৰু এফালে 5 নামি আহিব 5 1 যা হৈ যাব 5 আকৌ 5 নামি আহিব 5 1 যা হৈ যাব 5 ৰিমাইন্ডাৰ হৈ যাব 0 আমাৰ आंसर ওলাব কিমান 1.511 ঠিক আছে সো একিটাই আছিল আমাৰ এক্সট্ৰা কোৱেশ্চন দিছিল যে গুটেকিটা সলভ কৰি দিলো তোমালোকে যদি নিজে কৰিছা চেক কৰিবা শুদ্ধ হৈছে নাই আৰু যদি কৰিব পৰা নাই তেনেহলে কৰি লবা কৰি পিনে প্ৰেক্টিস কৰিবা ঠিক আছে ওকে